रायजोआव आसाम एसेम्बलि बिसायख'थिनि दुंहाव थासारिया सोलिगासिनो। बे समावनो बिटिसिनि साथाम मावफुं सोद्रोमाफोरा 5 नं पर्बतजरा एलएसिनि एनडिएनि बिजाथि डक्टर रेजाउल करिमनि थाखाय गोख्रों बिसायख'थि फोसावदिंनायखौ नुनो मोन्दों। थिग बेबायदिनो दिनै बिटिसिनि साथाम इएमफोर देरहासात बसुमतारी, प्रकाश बसुमतारी आरो मुनमुन ब्रह्म बिथांमोनहा काजिगाव, दलगाव, महामाया, काटलबारियाव दोलोनि मावथिफोरजों लोगोसे गोबां भिसिडिसिफोरजों लोगोसे 5 नं पर्बतजरा आसाम बिधान सभा बियाबनि बिजाथि डक्टर रेजाउल करिमनि जानानै गोबां भिसिडिसिफोरखौ लानानै मोनसे गोख्रों बिसायख'थि फोसावदिं हाबाफारि लायो। पर्बतजरा বিধানসভা पर्बतजरा नामेৰে নামাঙ্কিত এখন বিধানসভা। ইয়াতে আমাৰ पर्बतजरा পৰিষদ সমষ্টিও অন্তৰ্ভুক্তি আছে। গতিকে আমাৰ पर्बतजरा পৰিষদীয় সমষ্টিৰ সকলো ৰাইজৰ কাৰণে বিপিএপি প্ৰিয়। সংগ্ৰাম মহিলাৰ ওপৰত বিশ্বাস আছে। গতিকে এই ইলেকশ্যনত पर्बतजरा বিধানসভা হিচাপে আমি বিপুলভাৱে সঁহাৰি পাইছোঁ আৰু আমাৰ নাঙল আমি জিকিছোঁ। আজি কিমানজন জইনিং হ'ল? সংখ্যক বিভিন্ন দলৰ পৰা বিশেষকৈ মাজতে আমাৰ চৰকাৰ নথকাৰ কাৰণে বিভিন্ন অজুহাতত কিছুমান ল'ৰা বা কিছুমান হেৰিবিলাকে ইলেকশ্যন সময়ত বেলেগ বেলেগ দলত যোগদান কৰিছিলে। সেই সকলোবিলাক ল'ৰা আহি পেলাই পুনৰাই বিপিএফত যোগদান দিছে আৰু প্ৰায় 150 বা 200টামান ল'ৰা আমাৰ দৰকাৰী আছিলে, বেলেগ বেলেগ দলত যোগদান কৰিছিলে। এই ল'ৰাবিলাক আহি আজি যোগদান কৰিছে আৰু নতুনকৈ এপছৰ পৰা আহি পেলাই বহুদিনৰ পৰা বিচাৰি আছিলে এখেতসকলে মোক পোৱা নাছিলে। আজি এখেতসকলেও কাজিগাঁও এপছ অফিচৰ প্ৰায়বিলাক বিষয়ববীয়াসকল আহি পেলাই বিপিএফত যোগদান কৰিছে। যিহেতু पर्बतजरा বিধানসভা চুক্তিখনে ঘূৰিছে, কেনেকৈ দেখিছে, কি হ'ব বুলি ভাবে? पर्बतजरा সমষ্টিৰ মই চুক্তিখনে ঘূৰিছোঁ আৰু আমি আত্মবিশ্বাসী আমি पर्बतजरा সমষ্টিত এইবাৰ আমি ৰেকৰ্ড মাৰ্জিনত জয়ী হ'বলৈ সক্ষম। দেখা গৈছে যে যিটো কংগ্ৰেছৰ প্ৰাৰ্থী আছে আশৰাফুল ইছলামে অভিযোগ উত্থাপন কৰিছে, যদি বিপিএফক ভোট দিয়া হয় যদি ভোট বিজেপিক দিয়া হ'ব আৰু বিজেপি চৰকাৰ হ'লে पर्बतजराত সংখ্যালঘু মানুহক উচ্ছেদ কৰিব আৰু এইটো ST ৰিজাৰ্ভ কৰিব উচিত। এই ক্ষেত্ৰত আচলতে আপোনাৰ প্ৰতিক্ৰিয়া কি? চাওক, বিপিএফক ভোট দিয়া মানে বিজেপিক ভোট দিয়া এইটো নুবুজে। বিপিএফৰ মই আজি এই पर्बतजरा সমষ্টিত নাঙলৰ ছবি তো নাঙলৰ নীতি আদৰ্শত বিশ্বাসী আছে। তো এটা কমন মিনিমাম এজেণ্ডাৰ জৰিয়তে বিভিন্ন দলৰ লগত আমি এনডিএৰ লগত আমি এলায়েন্স কৰি চলি আছোঁ। আশৰাফুল ইছলাম ডাঙৰীয়াক মই এটা কোৱেশ্যন কৰিব খুজিছোঁ। আশৰাফুল ইছলাম ডাঙৰীয়াই যিটো দল কৰি আছে কংগ্ৰেছ কি চেণ্ট্ৰেলত আছে নে ষ্টেটত আছে? এখেতে ডুবা নাৱত ভৰি দিছে, ডুবা নাৱত। এতিয়া মানুহ কি মৰিবৰ কাৰণে ডুবা নাৱত চৰিব নেকি? আজি চেণ্ট্ৰেলত এনডিএ আছে, ষ্টেটত এনডিএ আছে। আমাৰ বিটিচিখন ডেভেলপমেণ্টৰ কাৰণে, আমাৰ বিটিচি সৰ্বাংগীন প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ ডেভেলপমেণ্টৰ কাৰণে আমাৰ হাগ্ৰামা মহিলা চাই আজি এনডিএৰ লগত আছে। এখেতে দেখক, মই এটা কথা স্পষ্ট, এখেতসকলে ইলেকশ্যন খেলি আছে। লিডাৰ অফ অপজিশ্যন অকলে বনাব পাৰে নে নাই সেইটোৰ কাৰণে ইলেকশ্যন খেলি আছে। CM কোনে বনাব সেইটোৰ কাৰণে এখেতসকলে ইলেকশ্যন খেলা নাই। এইটো 100% নিশ্চিত। বিপিএফ এইবাৰ চৰকাৰৰ লগত চামিলত থাকিব।